অসমৰ শিল্পনগৰী হিচাপে প্ৰখ্যাত বৰপেটাৰ সৰ্থেবাৰীত অৱস্থিত অসম সমবায় কঁহাৰ সংঘ লিমিটেডলৈ গৈছিলোঁ। ইয়াতে ভঙা কাঁহৰ পৰা কাঁহ শিল্প তৈয়াৰ কৰা হয়। এই ভিডিঅ'টিৰ সহায়ত কাঁহ শিল্প কেনেদৰে তৈয়াৰ কৰা হয় তাকে দেখুৱাবলৈ চেষ্টা কৰা হৈছে। অসম কঁহাৰ সংঘ লিমিটেডৰ জন্মদাতা হৈছে কুহিৰাম দাস। কুহিৰাম দাস না এখেত তেতিয়া চনৰ মানে BA অনাৰ্ছ শিৱসাগৰ নাজিৰা হাইস্কুল নে য'ত কামো কৰিছিল। তেখেতৰ কাৰণে এই অনুষ্ঠানটো জীয়াই আছে এতিয়া। তেখেতে এইটো অনুষ্ঠান জীয়াই নাথাকিলে মানে এইখিনি বস্তু যিখিনি কাৰিকৰত শিল্পীখিনিৰ বস্তুখিনি মানে মানদণ্ড নাথাকিলে হয়। তেওঁলোকে মানে মহাজনৰ অধীনত চলিব লাগিলে হয়, যি ইচ্ছা তাকে কৰিলে হয়। কিন্তু এইটোৰ কাৰণত আমি এতিয়া এটা ৰেট বান্ধি দিওঁ। সমবায়খিনি মজুৰিৰ সেই ৰেটটো আমি সংঘৰ পৰা বান্ধি দিয়া হয়, এই অনুষ্ঠানটোৰ পৰা বান্ধি দিয়ে। বান্ধি দিয়াৰ কাৰণে মানে যিখিনি মানে মালিকখন আছে সেইখিনি তেওঁলোকে শোষণ কৰিব পৰা নাই। কিন্তু এইটো বস্তু যদি এখেতে এই বস্তুটো প্ৰতিষ্ঠা কৰি যোৱাৰ কাৰণেহে আজি শিল্পীখিনি জীয়াই আছে। আপোনালোকৰ মুঠ কিমানখন মানে এনেকুৱা ব্ৰাঞ্চ আছে? আমাৰ 16খনমান আছে। যোৰহাট, শিৱসাগৰ, লখিমপুৰ, তেজপুৰ, গোলাঘাট। আমাৰ গুৱাহাটীত 5খনমান আছে। ইয়াত বজাৰত এখন আছে, পাঠশালাত আছে, এই আপোনাৰ বিজয়নগৰ আছে, বিশ্বনাথ চাৰিআলি আছে, আছে আমাৰ আছে এইটো বস্তুটো। এইখিনি তেওঁলোকৰ বছৰি যিখিনি হিচাপত এইটো আমাৰ মানে ব্ৰাঞ্চে হয় হিচাপ নিকাচবিলাক। তাৰপিছত মাৰ্চত আমাৰ এইবিলাক ষ্টক দিব লাগে আমি। মাৰ্চ এণ্ডিং ইয়াতে হ'ব, মাৰ্চ এণ্ডিং। মাৰ্চ এণ্ডিং হোৱাৰ পিছত এই গোটেইখিনি বস্তুবিলাক চব নথি পত্ৰ ইয়াত লৈ আহি পেলাই ইয়াত জমা দিব। তাৰপিছত ইয়াত অডিট হ'ব। অডিট আমাৰ এইটো অডিট হোৱাৰ পিছত চৰকাৰী ডবল অডিট এইটো বস্তু। আপোনালোকৰ টোটেল কিমান মানে জড়িত হৈ আছে হেৰি এমপ্লয়ী ইয়াতে? আমাৰ 65জনমান আছে। 65জন। আৰু গোটেই যদি সমগ্ৰ অসমৰ আমি কঁহাৰ সংঘক ধৰোঁ তেতিয়া সকলোবিলাক যদি মিলি ধৰা হয় কঁহাৰ সংঘ ইমানেই আছে। আমাৰ 16খন ব্ৰাঞ্চত আছে। 16খন ব্ৰাঞ্চত এখন ব্ৰাঞ্চত কিমান? বেলেগ দোকান যিবিলাক আছে প্ৰাইভেট দোকান। মানে কঁহাৰ সংঘৰ লগত 65জন মেম্বাৰ সদস্য জড়িত হৈ আছে। সদস্য নহয়, এইটো কৰ্মচাৰী আছে। কৰ্মচাৰী জড়িত। মেম্বাৰটো মানে আপোনাৰ 5000 6000 আছে। সদস্য 5000 অংশীদাৰ অনুষ্ঠানটো এইটো। আমি বিভিন্ন উৎসৱত ব্যৱহাৰ কৰা উপনয়ন, অন্নপ্ৰাশন, বিয়া আদিত উপহাৰ হিচাপে দিয়া সুন্দৰ কাঁহৰ পাত্ৰসমূহৰ আঁৰত কিমানজন ব্যক্তিৰ কষ্ট জড়িত হৈ থাকে তাৰে এক সুন্দৰ আভাস দাঙি ধৰা হ'ল। এইটো ভঙা কাঁহ। এই টুকুৰাটো জুইত গলাব। গলাৰ পিছত এনেকুৱা হ'ব। এনেকুৱা হোৱাৰ পিছত আগতে এইটো বস্তুটো আপোনাৰ হাতুৰিৰে পিটি যাক যিমান চাইজৰ লাগে অলপ এইটো এই কাঁহীখন বনাব লাগিলে এইটোৰ পৰা পিটি ইমান ডাঙৰ কৰে, এতিয়াও কৰে। কিন্তু আজিকালি কি হৈছে, এইটো ৰুলিং মিলটো ওলোৱাৰ পৰা এইটো বস্তু তাত ৰুলিং কৰি মানে যাক যিমান চাইজৰ ইঞ্চি হিচাপত বহলটো কৰি লৈ যায়। হাতুৰি কোবটো এতিয়া কমি গৈছে, মানে এতিয়া কষ্টটো লাঘৱ হৈছে আপোনাৰ। হোৱাৰ কাৰণে কি তাৰপিছত সেইটো নি পেলাই ঘৰত অকণমান 2-এবাৰ আৰু কোবাই পেলাই তাৰপিছত আপোনাৰ ধুনীয়াকৈ ভাজ চাজ দি পেলাই চাইজ মতে বনায়। সেইটো মানে কোমল হৈ থাকে নেকি? নাথাকে, জুইত দিব লাগিব। আকৌ জুইত দিব লাগিব। জুইত দিলে এতিয়া কোমল হোৱাৰ পিছত কাঁহীৰ আকৃতি কাঁহী কৰিব, বতাটো বতা কৰিব, বাতিটো বাতি কৰিব। বাতিটো আচলতে ৰুলিং নকৰে, সেইটো পিটিয়ে বনায়। এবাৰ দেখাওকচোন দুখনমান সৰু সৰু কাঁহী ধুনীয়াকৈ দেখাওক। এইবিলাক সৰু কাঁহীটো এইটো আপোনাৰ পিটিয়ে বনায় সৰুবিলাক। ইয়াতে আপোনাৰ কিমান মানে মানুহ জড়িত হৈ থাকে? আপোনাৰ মোটামুটি 5-6 হাজাৰ মানুহ আছে। 5,000। এখন শালত আপোনাৰ মোটামুটি 5-6জন থাকে। 5-6জন মানুহ জড়িত থাকে। শাল বুলি কওঁ, এইটো গড়শাল বুলি কওঁ। কি বুলি কয়? গড়শাল বুলি কয়। কাঁহটোৰ পাকিস্তান, মিৰ্জাপুৰ, কলিকতা এইবিলাকৰ পৰা আহে, যিটো ভগা কাঁহটো আহে। ঘৰে ঘৰে লৈ আহে। সেই ঘৰে পিছত বাহনবিলাকে যে বনাই বস্তুটো, সেই বস্তুটো ক'ত পায় তেখেতসকলে? আমি দি দিওঁ।
আপোনালোকে দি দিয়ে আমি ৰ মেটেৰিয়েলছটো আমি দি দিওঁ আপোনালোকে দি দিয়ে তেওঁলোকে ঘৰত বনাই ইয়াত আপোনালোকৰ ভাত মানে তেখেতসকলে চেফটি দিয়ে তেওঁলোকে বস্তুটো কি হয় আমি এইটো বস্তু দিওঁ তেওঁলোকে এই ভঙাকাঠ এইটো ভঙাকাঠ তেওঁলোকে লৈ পেলাই তাত গলাব গলোৱাৰ পিছত এনেকুৱা কৰিব এনেকুৱা কৰি পেলাই ইয়াত জমা দিব এনেকুৱা প্ৰথম এনেকুৱা হৈ থাকে দাদা এটা কথা জনাওকচোন প্ৰথম আমি দেখা পাইছোঁ যে পূৰা ব্লেক হৈ যায় পুৰাৰ পিছত তাৰপিছতে ইমান ধুনীয়া ৰং এটা কেনেধৰণে হয় আপুনি মোক জনাওকচোন এইটো বস্তুটো এনেকুৱা প্ৰথম এনেকুৱা হৈ থাকেতো এইটোৰ পিছত আপোনাৰ এইটো কাটিব লাগিব আমি এইটো মানে খন্তা বুলি কওঁ আমাৰ খন্তি যে আছে লোহাৰ খন্তি সেইটো বস্তুটো এনেকৈ ঢুকি ঢুকি কাটিব লাগিব এইটো দুবাৰ তিনিবাৰ কাটিব লাগে এবাৰ মানে কাটিব ওপৰে ওপৰে গুচি যাব তাৰপিছত আৰু এবাৰ কাটি ফিনিচিং দিব তাৰপিছত কুণ্ডত দিব লাগিব এটা কোন আছে মানে এইটো বস্তুটো এইটো আঠাটো যি দেখিছে এইটো আঠা দি বস্তুটো এনেকৈ ঘূৰাই থাকে আৰু ইয়াতে খন্তাখন ধৰি পেলাই এনেকৈ হেৰি কৰি চাফা হৈ গুচি যায় আজিকালি মেচিনতো কৰে তেতিয়া চাফা হৈ যায় এইপিনেও চাফা হৈ যাব তেনেকৈ কাটি দিলে এয়া তেওঁলোকে তৈয়াৰ কৰি ৰখা বিভিন্ন ধৰণৰ কাঁহৰ পাত্ৰত আমাক সুন্দৰভাৱে আপ্যায়ন কৰাৰ দৃশ্য এয়া শালৰ ভিতৰৰ অংশ ইয়াতে ভঙা কাঁহসমূহ গলাই কাঁহৰ বিভিন্ন সামগ্ৰীলৈ ৰূপান্তৰ কৰা হয় ভঙা কাঁহখিনি মেচিনৰ সহায়ত নতুবা হাতুৰিয়ে পিটি পিটি বিভিন্ন আকৃতিৰ দিয়াৰ পাছত ব্যৱহাৰ কৰিবৰ বাবে উপযোগী কৰি তোলা পৰ্যায়লৈকে যিখিনি কাম কৰা হয় যি ঠাইত এই কামখিনি কৰা হয় তাকে গড়শাল বুলি কোৱা হয় এই মেচিনৰ সহায়তে কাঁহখিনি গৰম কৰাৰ পাছত বিভিন্ন আকৃতিলৈ ৰূপান্তৰিত কৰা হয় কাঁহৰ বিভিন্ন প্লেট তৈয়াৰ কৰিবলৈ যিমান আকাৰৰ প্লেট লাগে সেই অনুপাতে কাঁহসমূহ মেচিনৰ সহায়ত তৈয়াৰ কৰা হয় ইয়াৰ পাছত হাতুৰিয়ে পিটি পিটি বিভিন্ন ৰূপ দিয়া হয় এয়া প্লেটৰ বাবে কাটি ৰখা কাঁহ এয়া অসম সমবায় কঁহাৰ সংঘ লিমিটেডৰ চৌহদ অসম সমবায় কঁহাৰ সংঘ লিমিটেডত বৰ্তমান সময়লৈকে তৈয়াৰ কৰি ৰখা কাঁহৰ বিভিন্ন সামগ্ৰীসমূহ আপনার